ঐ কিনো চত মহিয়া ঐ বতাহ জাকি মাৰিলে ঐ গছে বনে সলালে কিনো অসমীয়া বিহুতি আহিলে ঐ গৰুৰ চালে লগালে বিহুকে এফাকি ধৰিছোঁ আৰু আজি যিহেতু সন্ধিয়া টাইমত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাঁহী বজাব কৈছে, ঘণ্টা বজাব কৈছে, যি যি আছে চব বজাবলৈ কৈছে। গতিকে সন্ধিয়া সময়ত আমি যে বজাব লাগিব তাৰ কাৰণে দিনটো আজি যিহেতু ঘৰত সোমাই থাকিব কৈছে, মই ঘৰতে সোমাই আছোঁ। ঘৰতে সোমাই সন্ধিয়া টাইমত কাঁহী শংখ দবা ঘণ্টা বজাবৰ কাৰণে এতিয়া আমি অকণমান প্ৰেক্টিচ কৰি আছোঁ। গতিকে প্ৰেক্টিচত বিহুকে এফাকি গাই দিছোঁ। যেনেও বিহু পাৰিছে আহি পিনে অনাগত দিনত তো আমি কৰোণাৰ সৈতে যুঁজিব লাগিব, তাৰ কাৰণে মনটো উল্লাসিত কৰি ৰাখিব লাগিব। চ' সকলোৱে বিহুকে এফাকি লৈছোঁ। ঐ মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাকৰ মণি। ঐ কতেনো গৈ আছিলা বিচাৰি ফুৰালা, কতেনো গৈ আছিলা বিচাৰি ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা। ৰাইজ কেনে পাইছে শ্বেয়াৰ কৰিব ৰাইজ। আৰু মোৰ লগত যদি কোনোবা বজাব বিচাৰে সন্ধিয়া সময়ত কাঁহী শংখ ঘণ্টা বজাম। ধন্যবাদ।